সন্ধিয়া এতিয়া আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা বনাওঁ বুলি ভাবিছোঁ। সন্ধিয়া সময় দিনত সময় নহ'ল, গতিকে সন্ধিয়া সময় অকণমান জোৰ ধৰিছোঁ। আৰু এইফালে সন্ধিয়া এয়া পিঠা বনাই অনা হৈছে। এয়া পিঠা মানে আৰু চৰকাৰী পিঠা কেৰাহীত দিছোঁ আৰু মানে নিমখ অকণ দি কেৰাহীত দিছোঁ আৰু উলিয়াইছোঁ। কোনো ধৰণৰ একো তেনেকৈ নাই। আৰু চাহকাপৰ লগত কেতিয়াবা ভালো লাগে সন্ধিয়া খাই। আৰু এয়া চাহ বনাইছোঁ, তাকে ভিডিঅ'টো চাই থাকক কি ক'ত কৰোঁ। নোখোৱালৈকে আচলতে দেখা যাব পাৰিলে ভাল লাগিব, গতিকে ভিডিঅ'টো চাব। চাহকাপ খাই লওঁ, চাহকাপ আনিব এতিয়া। পিঠা একদম খালী কৰি দিলোঁ, আধা 3-4টামান আছেগৈ আৰু একাপ চাহো খালী কৰি দিলোঁ। খাই পেলাই কি টেষ্টি লাগিছে সন্ধিয়া সময়ত। এতিয়া বাকী ৰাতিৰ খানাটো কি ক'ত হয় যোগাৰ গৈছে বজাৰলৈ, কিবা আনে একো গমেই পোৱা নাই, আনিলেহে গম পাম। সন্ধিয়া দোকান একে নিজন জাল, মানুহ দুনো নাই। এনেই দিনটো এইখিনি জেগাত পূৰা মানুহ ভৰ্তি হৈ থাকে, সন্ধিয়া হ'লেই নাই আৰু। দুইটাই বহি আছোঁ। খালে দিনত অকণমান মানে ভাজি, আজি হোটেলত মানুহ অলপ কমেই হ'ল, ইমান হোৱা নাই বন্ধ বাৰ। আৰু এইখিনি এতিয়া অকণমান গৰম কৰি দিছোঁ, কাৰণ ৰাতি এতিয়া খাবৰ কাৰণে মানুহ আছে, গৰম কৰি দিছোঁ খানাটো। টাৱাখন হৈ গ'ল অকণমান সৰু, চব্জিখিনি মানে বেছি হৈ গ'ল, যেনে দিছোঁ আৰু হেঁচি ঠেলি কমচে কম কামটো হৈ যাওক, নহ'লে আকৌ এটা কেৰাহী লেটিয়ালে দিগদাৰ হৈ যায়। আৰু কাম কৰা মানুহৰ ইমানেই দিগদাৰ হৈছে, এইকেইদিন পূৰা ক্ষতি কৰিছে তেওঁলোকে। এইফালে মাংস এয়া অকণমান পানী দি নিমখ দি থৈ দিছোঁ, ধুই দিম। আৰু ইয়াতে নহৰু, আদা, পিঁয়াজ, কেইটামান শুকান জলকীয়া দি থেতেলিয়াই লওঁ। এইফালে মাংসখিনি ধুনীয়াকৈ বহাই দিলোঁ, খুব ধুনীয়া চিম্পুল আদা নহৰু দি পেলাই 2টা আলু দি এইফালে বহাই দিছোঁ। বহুত দিন ধৰি মানে মাংস তেনেকৈ খোৱাই নহয়। ঠাণ্ডা দিন অহাৰ পৰা আচলতে মাছ বেছিয়ে খোৱা গৈছে। মাছ খাই খুবেই ভাল লাগে ঠাণ্ডা দিনত। আৰু বিশেষকৈ যদি মই কি কৰোঁ, কেতিয়াবা মাছৰ তৰকাৰীটো অকণমান সৰহকৈ বনাই আকৌ ৰাতিপুৱা দুপৰীয়া মানে মাছৰ জোলটো থৈ দিওঁ, তেনেকেই আমাৰ খোৱা হৈ যায়। কাৰণ দুজন মানুহ বাৰে বাৰে বনাবও কেতিয়াবা মাছৰ তৰকাৰী থাকিলে তেনেকৈ থওঁ। আৰু ঠাণ্ডা দিনত আচলতে আগদিনা বনোৱা মাছৰ জোলখিনি খুব ভাল লাগে খাই। বেলেগে নাজানো কি পায়, মই খুব ভাল পাওঁ আৰু এওঁ খাই ভাল পায়। গতিকে আমাৰ মাছেই হৈছে। আজি বহুত দিনৰ পিছতে মাংস বনালোঁ, খাবলৈ মনো গৈছিলে, গতিকে বনালোঁ। তাকে বনাইছোঁ মানে এতিয়া সন্ধিয়া প্ৰায় 6:30মান বাজিছে। বনাই কৰি থৈ দিম, খাওঁতে খাওঁতেতো 10টা, 9:30, 10টা বাজি যায়। আৰু সোনকালে কৰি থৈছোঁ কামবিলাক। আকৌ কেনেবাকৈ যদি হোটেলত কাষ্টমাৰ আহি যায় দিগদাৰ হৈ যায়, গতিকে অলপ সোনকালে ৰন্ধা বঢ়াখিনি কৰি থৈ দিবলৈ মানে পালে ভাল হয়। আৰু বহাই কৰি দিলোঁ, হ'ব এতিয়া। আৰু আমাৰ ঘৰৰ কেৰাহীবিলাকৰ অৱস্থাটো চাওক, ইমানেই ক'লা। আনোতে বগা বগা কিনি আনো, এইবোৰ চিলভাৰ কেৰাহী হয়। গোটেই দিনটো বেঙেনা ফ্ৰাই, পাপৰ ফ্ৰাই, তেলত এনিটাইম থাকোঁতে মানে ঘঁহিলেও চাফা কৰিব নোৱাৰি। এইটো এটা ক'লা, সেইটো এটা ক'লা, পূৰা ক'লা ক'লা, একেবাৰে ক'লা কেৰাহী। এই ডেক্সিকেইটা বগা বগা বাৰু, এইবোৰ ব্যৱহাৰ তেনেকৈ তেলৰ কাম নচলে কাৰণে ডেক্সিবোৰ ধুনীয়া হৈ থাকে। এইফালে জিৰা অকণমান গৰম কৰি লৈছোঁ। আৰু জিৰাটো যিহেতু ঘৰত খুন্দা তেনেকৈ গোটা জিৰাখিনি অকণমান গৰম কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি লোৱা হয় গুড়িটো। আৰু ইয়াৰ চেণ্টটো পেকেটতকৈ খুবেই ভাল লাগে। আৰু এইফালে মাংসখিনি প্ৰায় হওঁ হৈছে। অকণমান জিৰা গুড়ি দিব আছে, দিয়া নাই। জিৰা গুড়িটো শেষ হৈ গ'ল, বনালেহে দিব লাগিব। মাংসখিনি হৈ গ'ল। করতে থাকবো, দেখা তো হাসি একটা মারে দেখাই দাও। বুঢ়া এতিয়া কামৰ পৰা গুচি গৈ আছে। এতিয়া সন্ধিয়া 6:30 আজি বুঢ়া ফুটি আছে। টোপলা এটা কিতা লৈ গেছো, চুলাই মুলাই খাইবা নি? জুইকুৰা নুমাই ধোঁৱা ধোঁৱা হৈ গৈছে। জুই ফুৱালে এটাই দিগদাৰ, কি ধোঁৱাইছে, নাকে মুখে পানী আহি যায় ধোঁৱাবিলাকত। বাপৰে বাপ।
জুইৰ ওচৰত বহিলে মানে ধোঁৱাই থাকিলে কি ধোঁৱাইছে একদম পুৰা ধোঁৱা ধোঁৱা জুই নুমাই গ'ল চকুৱে থকুৱে পুৰা লাগি যায় তথাপিতো মানে মোৰ এটা অভ্যাস খুবেই বেয়া ঠাণ্ডা দিন আহিলে মানে জুইডাল যেন তেনে অকণ জ্বলি থাকিলে খুব ভাল লাগে লাগিলে অকলে বহি থাকোঁ জুইডাল লগত থাকিলে হ'ল আগৰ পৰাই মানে যিমানে হওক আমি গাঁৱত থকা মানুহ যেতিয়া আগত গাঁৱতে আছিলোঁ তাত জুই এনেকৈ ঠাণ্ডা দিনত হ'লে জুই ফুৱাই খুব ভাল লাগে বহি আৰু এতিয়া যিহেতু মই বিয়া হোৱাৰ পৰা পুৰা মই এইটো নিয়ম মানে এৰাই নাই আৰু জুইটো লাগিবই ঠাণ্ডা দিন অহাৰ লগে লগে মই খৰি অলপ গোটাই এনেকৈ জুই ফুৱাই থাকোঁ আচলতে আমাৰ টিঙৰ চালিখন ভাঙি থাকিলে এতিয়া আকৌ মানুহ মাতিছোঁ কালিলৈ আহিব চাগে কাম কৰা মানুহ আহিলে টিঙৰ চালিখন দি ল'লে তাতে এনি টাইম জুইটো থাকিবই আৰু ঠাণ্ডা দিনত পানীও বহুত লাগে গৰম পানী কেতিয়াবা দোকানতো লাগে কাৰেণ্টত বনায় কিন্তু বেছিকৈ মানুহ হ'লে গৰম পানী বনাব লাগে তেতিয়া চৌকা আছে চৌকাত বসোৱা হয় আৰু খানা কিছুমানৰ অৰ্ডাৰ ডাঙৰ ডাঙৰ খানা আহিলে কেতিয়াবা জুইটো বনোৱা যায় চালিখন থাকিলে ধুনীয়াকৈ মানে তাতে গৈ খানাটো বনাব পাৰি নহ'লে ভিতৰখনত আমাৰ পাকঘৰটো তেনেই সৰু খুব দিগদাৰ হয় প্ৰায় 150-200 মানুহৰ অৰ্ডাৰ দিবলৈ গ'লে খানা বনাওঁতে জেগাও লাগি যায় সেইকাৰণে ভাবিছোঁ চালিখন ভাঙি গ'ল কালিলৈ মানুহ আহিব বনাই লওঁ ল'ৰাই এয়া সংসাৰত ঠুঙা সোপা আনি আনি জুইত দি আছেহি আৰু টিউশ্যন মাষ্টৰ গ'ল নে নাই এয়া মই প্ৰমাণ থৈ দিছোঁ অঁ হা অঁ ঠিক আছে যাবা এয়া টিউশ্যন ছাৰ গ'ল নে নাই আমাৰ ল'ৰা উঠি পেলাই পলাল এয়া হ'ল তাৰ পঢ়া শুনা চাই লওক প্ৰমাণ ৰাখি থৈছোঁ দেই মই ছাৰক কালি দেখাম কিন্তু দেখাম না কালি ছাৰক হেই এতিয়া ক'ত যাব ঠাণ্ডা লাগিছে কথা নহয় তুমি কিয় আহিলা উঠি যোৱা পাপা আছে কিহৰ পঢ়ি দিম তুমি পলালা কিহৰ কাৰণে জুইডাল সঁচাই জ্বলিছে ধোঁৱাকেইটা দি পেলাই ইছৰাম এতিয়া অকণমান বহি বহি চব্জি কেইটামান কাটি দিলোঁ কালিৰ কাৰণে তিতা কেৰেলা আলু এয়া কাটি কুটি ৰাখিছোঁ ধুনীয়াকৈ আৰু এইফালে বেঙেনা আৰু আলু দি মাছৰ জোল হ'ব কাটি ধুনীয়াকৈ ধুই ঠাণ্ডা দিনত কাম কৰিবলৈ খুবেই ভাল আগদিনাই ধুনীয়াকৈ কাটি কুটি থৈ দিব পাৰি আৰু তাতে ফুলকবি বন্ধাকবি তেনেকৈ মিক্স ভাজিৰ কাৰণে ৰাখিছোঁ এইখিনি মই কাটি কুটি ৰেডি কৰিলোঁ এইফালে সৰু প্ৰেছাৰটোত অকণমান ভাত বহাই দিওঁ গেছটো জ্বলাই আমাৰ আচলতে গেছবোৰ ডাঙৰ ডাঙৰ বনালে মানে সোনকালে হৈ যায় জুইটো খুব ফ'ৰ্চটো বেছি 10টা বাজিলে এতিয়া এইয়া ঘড়ী দেখাই নাযায় আৰু আমাৰ মাইনাই এখন আঁকি আঁকি গোটেই ৱালবিলাকত কি ধুনীয়া ডিজাইন বনাইছে আৰু ভাত খাবলৈ বহিছোঁ তাকে মাংস লাইটটো কিবা এটা কাৰণত অফ হৈ গ'ল পুৰা আন্ধাৰ আন্ধাৰ হৈ আছে এয়া ভাত বাঢ়ি লৈছোঁ এইফালে মাংস পিঁয়াজ আচাৰ আৰু এয়া বাইদেউ এজনীয়ে দিছিলে বেহুৱা আছে আজিৰ খানা ইমানেই লৈ লোৱা না মাংসটো লৈ লোৱা আৰু ভাত পানী খাই মোবাইলটোৱে কিবা ধিপিক ধাপাক নিচিনা কৰি আছিলে আৰু এতিয়া ভাত পানী খাই বৈ সোনকালে শুমগৈ 10টা বাজিল যিহেতু আৰু আজিৰ ভিডিঅ'টো ইমানতে আৰু থেংক ইউ